যাদুকৰী বেচনৰ লাড্ডু। কানপুৰত সন্দীপ নামৰ এজন সৰু বেপাৰী নিজৰ পত্নী সুধা আৰু পুত্ৰ সাহিলৰ লগত বাস কৰিছিল। বহুত প্ৰাৰ্থনা কৰাৰ পিছত সন্দীপে পুত্ৰ প্ৰাপ্ত কৰিছিল। কিন্তু জন্মৰ পৰাই সাহিল বৰ অসুস্থ হৈ থাকে। সুধা হেহে সদায় চিন্তিত হৈ থাকে। সদায় ভাবে কি কেতিয়া তাৰ পুত্ৰ ভাল হ'ব। এদিনাখন সুধা সন্দীপক ক'লে, ভগৱানৰ দয়াত আমি সন্তান সুখটো পাই গৈছো, কিন্তু মোৰ দুখ এয়া যে সাহিল সদায় অসুস্থ হৈ থাকে। আমাক সাহিলক কোনো ভাল ডক্টৰৰ ওচৰত লৈ যাব লাগিব। তুমি ঠিক কৈ আছা, ইয়াতেতো সকলো ডক্টৰে হাত দাঙি দিছে। কোনেও একো বুজি পোৱা নাই কি আমাৰ পুত্ৰক হৈছেনো কি। বেচাৰা আমাৰ পুত্ৰটো ইমান সৰু বয়সতে ইমান কষ্ট পাই আছে। মই কালি বেলেগ চহৰত গৈ খবৰ লৈ আছো। কোনো না কোনো ৰাস্তা নিশ্চয় পাই যাম। বিপিৰ চিকিৎসাও হৈ যাব। ঠিক আছে, আপুনি যি কৰিব পাৰে আপুনি কৰক। আমাক যদি আমাৰ সকলো বস্তু বিক্ৰীও কৰিব লাগে, তথাপিও আমি আমাৰ পুত্ৰৰ চিকিৎসাত কোনো ফাঁক নাৰাখো। পিছদিনা সন্দীপ নিজৰ পুত্ৰ সাহিলৰ ৰিপৰ্ট লৈ বেলেগ চহৰলৈ গ'ল। তাৰে ডক্টৰক সন্দীপ নিজৰ পুত্ৰৰ ফাইলটো দিলে। ডক্টৰ বাবু, এয়া মোৰ পুত্ৰৰ ৰিপৰ্ট হয়। মোৰ তাতেতো সকলো ডক্টৰে তাৰ চিকিৎসা নকৰিব বুলি কৈ দিছে। বুজিয়ে পোৱা নাই কি সাহিলৰ কি হৈছে। আপুনি নিশ্চিন্ত থাকক, আমি আপোনাৰ পুত্ৰৰ চিকিৎসা কৰিম। মই আৰু কেইটামান টেষ্ট কৰাম, তাৰ পিছতে দেখিম কি আমি কি কৰিব পাৰিম। আপুনি আজি আপোনাৰ পুত্ৰক ইয়াতে ভৰ্তি কৰাই দিয়ক। সন্দীপ আনন্দিত হৈ নিজৰ ঘৰলৈ আহিল আৰু নিজৰ স্ত্ৰীক ক'লে, ক'ত আছা সুধা? সোনকালে আহা। এতিয়া আমাৰ পুত্ৰৰ চিকিৎসা নিশ্চয় হ'ব। সোনকালে তুমি সাহিলক লৈ আহা। তাক আজি হস্পিটেলত ভৰ্তি কৰাব লাগিব। আৰে এয়াতো বহুত ভাল কথা। ভগৱানৰ কোটি কোটি ধন্যবাদ। কাবাকটো পালো যোনে আমাৰ পুত্ৰৰ চিকিৎসা কৰিবলৈ সাজু হৈছে। সন্দীপ আৰু সুধা নিজৰ পুত্ৰক লৈ বেলেগ চহৰৰ হস্পিটেলত ভৰ্তি কৰাই দিলে। ডক্টৰে সাহিলৰ কিছুমান টেষ্ট কৰালে। মোক দুখৰ লগত এয়া ক'ব লাগি আছে কি আপোনাৰ পুত্ৰৰ মূৰত এটা টিউমাৰ আছে, কিন্তু সঠিক সময়ত চিকিৎসা নকৰাৰ বাবে সেই টিউমাৰটো ডাঙৰ হৈ গৈছে আৰু আপোনাৰ পুত্ৰ এতিয়া বহুত সৰু হৈ আছে, যাৰ বাবে আমি তাৰ চাৰ্জাৰীও কৰিব নোৱাৰো। ভগৱানে আপোনাৰ পুত্ৰক বচাব পাৰে। আমি চিকিৎসা কৰিম, কিন্তু একো লাভ নহয়। অকল আপোনাৰ পইচাই খৰচ হ'ব। সেয়েহে মই আপোনালোকক কোনো মিছা আশা দিব নোখোজো। আপুনি আপোনাৰ পুত্ৰক ঘৰলৈ লৈ যাওক। ডক্টৰ বাবু, এয়া আপুনি কি কৈ আছে? যিমান খৰচ হ'ব আমি কৰাৰ বাবে সাজু আছো, কিন্তু আমাৰ পুত্ৰক বচাই লওক। মই আপোনাৰ আগত হাতযোৰ কৰি আছো। দুখৰ লগত ক'ব লাগি আছে কি মই অসহায় হয়। মই আপোনাৰ সহায় কৰিব নোৱাৰো। কেতিয়াবা যি বস্তু ঔষধেদি নহয়, সেয়া প্ৰাৰ্থনাই দি নিশ্চয় হয়। সুধা আৰু সন্দীপ ডক্টৰৰ কথা শুনি কান্দিব ধৰিল। বুজিয়ে পোৱা নাছিল কি সিহঁতে নিজৰ পুত্ৰক কেনেকুৱাকৈ বচাব। এয়াও গম নাপায় কি তেওঁলোকৰ পুত্ৰ আৰু কিমান দিন জীৱিত থাকিব। তেওঁলোক নিৰাশ হৈ নিজৰ ঘৰলৈ গুচি আহে। সেইদিনাখন সুধা আৰু সন্দীপ একো নোখোৱাকৈ নিজৰ পুত্ৰৰ কথাই ভাবি আছিল। হে ভগৱান, এতিয়া আপুনিয়ে কওক, মই নিজৰ পুত্ৰক কেনেকুৱাকৈ বচাম? সকলোৱে হাত দাঙি দিছে। যেতিয়া আপুনি আমাৰ পুত্ৰটোক আমাৰ পৰা কাঢ়িবয়ে, তেনেহলে তাক আমাৰ জীৱনত কিয় আনিছিলে? কি পাপৰ শাস্তি দি আছে আপুনি আমাক? ইয়াত ভগৱানৰ কি দোষ আছে? আমি আগৰ জীৱনত কিবা পাপ কৰিছো চাগে, সেয়েহে আজি আমি এনেকুৱা শাস্তি পাই আছো। কিমান প্ৰাৰ্থনাৰ পিছত আমি সন্তান সুখ পাইছিলো। যদি কোনো এনেকুৱা চমৎকাৰ হৈ যায় কি আমাৰ পুত্ৰ সদায়ৰ বাবে ভাল হৈ যায়, হে ভগৱান, আপুনি কিবা চমৎকাৰ কৰক। পিছদিনা ৰাতিপুৱা সুধা ভগৱানৰ দৰ্শনৰ বাবে মন্দিৰলৈ গ'ল। তেতিয়াই হঠাতে তাই এজন সাধু বাবাক লগ পালে। অলখ নিৰঞ্জন, এই দুখীয়াজনক দিয়াৰ বাবে তোমাৰ ওচৰত যদি কিবা আছে তেনেহলে দি দিয়া। ভগৱান তোমাৰ মনৰ ইচ্ছা নিশ্চয় পূৰণ কৰিব। সুধা কান্দি কান্দি সাধু বাবাজনক অলপমান পইচা আৰু ফল দিলে। ভগৱান তোমাৰ ভাল কৰক, কিন্তু তুমি কান্দি কিয় আছা? কি কথা পুত্ৰী, তুমি বিচাৰিলে মোক ক'ব পাৰা। সুধা সাধু বাবাক সকলো কথা ক'লে। সুধাৰ কথা শুনি সাধু বাবাৰ মন বৰ বেয়া হৈ গ'ল আৰু তেওঁক সুধাক ক'লে, তোমাৰ দুখ গম পাই মই বৰ দুখিত হলো, কিন্তু তুমি চিন্তা নকৰিবা, তোমাৰ পুত্ৰৰ একোৱে নহয়। তুমি বৰ ভাল হয়
আৰু যোন ভাল হয় তাৰ লগত ভগৱান কেতিয়াও বেয়া নকৰে। যদি ভগৱান ভালৰ লগত বেয়া নকৰে তেনেহলে মোৰ লগত ইমান বেয়া কিয় হৈ আছে? আপুনি কি মোৰ পুত্ৰক বচাব পাৰে? কেতিয়াবা কেতিয়াবা ভগৱান নিজৰ ভক্তৰ পৰীক্ষা লয়। তুমি এয়া বেচনৰ লাড্ডু লৈ লোৱা, নিজৰ পুত্ৰক খুৱাই দিবা, কিন্তু মনত ৰাখিবা লাড্ডুটো খাব দিয়াৰ আগত নিজৰ মনত তাৰ সুস্থতাৰ বাবে কামনা কৰিবা। তাৰ পিছত তুমি এয়া বেচনৰ লাড্ডু তাক খুৱাই দিবা। তোমাৰ পুত্ৰ নিশ্চয় ভাল হৈ যাব। সুধা বৰ আশাৰ লগত নিজৰ পুত্ৰৰ ওচৰলৈ আহিল আৰু ভাল মনত নিজৰ পুত্ৰৰ আৰোগ্য কামনা কৰিলে। তাই বেচনৰ লাড্ডুটো নিজৰ পুত্ৰক খুৱাই দিলে। লাড্ডু খোৱাৰ অলপ দেৰি পিছতে তাৰ পুত্ৰ সাহিল একদম সুস্থ হৈ গ'ল। সি একদম হাঁহিব লাগিল আৰু নিজৰ মাক সাবটি ধৰিলে। এয়া সকলো দেখি সন্দীপ আনন্দিত হৈ গ'ল, কিন্তু সি বুজি পোৱা নাছিল কি এনেকুৱা চমৎকাৰ হ'ল কেনেকুৱাকৈ। আৰে সুধা, তুমি এনেকুৱা কি ঔষধ আমাৰ ল'ৰাক খুৱাই দিলা কি সি একদম সুস্থ হৈ গ'ল? সুধা সন্দীপক গোটেই কথা জনালে। লাগি আছে সেই সাধু বাবা কোনো যাদু কৰি বেচনৰ লাড্ডু দিছিল, যাৰ বাবে মোৰ পুত্ৰৰ অসুস্থতাও ভাল হৈ গ'ল। সন্দীপ আৰু সুধা এয়া বুজি নাপালে কি সেই ব্যক্তিজন আচলত সাধু বাবা আছিল নে ভগৱানৰ পঠোৱা কোনো দূত। কিন্তু তেওঁ জোনেই নাছিল, আজি তেওঁৰ দিয়া যাদুকৰী লাড্ডুৰ কাৰণত তেওঁৰ পুত্ৰ আজি ভাল আছিল। তেওঁলোক তিনিজন ভালদৰে নিজৰ জীৱন যাপন কৰিব লাগিল।